Hi friends, আপোনালোক সকলোকে মোৰ YouTube চেনেল ফুড লাভাটিলৈ স্বাগতম জনাইছো। আশা কৰো আপোনালোক সকলোৱে ভালে আছে। আজি মই ভিডিওটো ইয়াৰ পৰা ষ্টাৰ্ট কৰিলো। আজি মই এঠাইলৈ যাম বুলি ভাবিছো। গতিকে কতনো যাও জানিবলৈ ভিডিওটো শেষলৈকে চাই থাকিব। দেখিছে মই ৰেডি হৈ গলো। তেতিয়ালে বলক গৈ থাকো ঠাইখনলৈ। দেখিছে আমি ক'ত আহিছো। এয়া হৈছে Silchar-Sylhet Festival। আজিৰ পৰা ষ্টাৰ্ট হৈছে আৰু দুদিনীয়া কাৰ্যসূচীৰে এইটো অনুষ্ঠিত কৰা হৈছে Silchar-Sylhet Festival। বহুত মানুহ আহিছে ইয়াতে আজি। আৰু বহুত কিবা কিবি দোকানো দিছে। দেখিছে বহুত ধুনীয়া হয়। আপোনালোকক মই বেক কেমেৰাৰে দেখুৱাই আছো ইয়াৰে পৰিৱেশ। Silchar-Sylhet ফেষ্টিভেলটো ভাৰতৰ সাংস্কৃতিক মন্ত্ৰালয় আৰু বাংলাদেশৰ অংশীদাৰসকলৰ সহযোগত ইণ্ডিয়া ফাউণ্ডেশ্যনে বিভিন্ন স্থানীয় লোকসকলৰ সহযোগিতাত ধুনীয়াকৈ অনুষ্ঠিত কৰিছে। এই ফেষ্টিভেলটোৰ প্ৰধান লক্ষ্য আছিলে আন্তঃৰাষ্ট্ৰীয় সীমাৰেখাৰে পৃথক কৰা দুখন চহৰ শিলচৰ আৰু চিলেটৰ লোকসকলৰ উমৈহতীয়া মূল্যবোধ আৰু ভাগ বতৰা ঐতিহ্যৰ পুনৰাবৃত্তি কৰা। এই ফেষ্টিভেলটোত জনজাতীয় সংস্কৃতি, সাহিত্য, খাদ্য, কলা আৰু শিল্পকলাৰো প্ৰদৰ্শন কৰা হৈছে। এই ফেষ্টিভেলে দুখন দেশৰ মাজৰ স্বাস্থ্য সেৱা, পৰ্যটন, শিক্ষা আৰু ডিজিটেল আন্তঃগাঁথনিৰ ক্ষেত্ৰত এক অনন্য মাত্ৰা প্ৰদান কৰিব বুলি আশা কৰা হৈছে। Grateful to the governments of these states and India for their invaluable contribution, and especially to the people of this land. They were so helpful to us during 19. I narrated some stories. So friends, সেইদিনাখন ভিডিওটো কমপ্লিট কৰা নহ'লে। আচলতে মোৰ গাটো বহুত বেয়া আছিলে। তথাপিও ভাবিছিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰিম গোটেইখিনি। আৰু সেইদিনাখন তাত বহুত ভাল ভাল ছিংগাৰো অহা কথা আছিলে কলকাতা, বাংলাদেশ এইবিলাকৰ পৰা। আৰু তাত ধুনীয়া এখন কালচাৰেল প্ৰগ্ৰামো হৈছে ৰাতি। কিন্তু মোৰ হঠাতে গাটো বহুত বেয়া হৈ থাকিলে। চ' আমি গুচি আহিলোঁ তাৰ পৰা সোনকালে। আৰু আপোনালোকক দেখুওৱা নহ'ল একো। আৰু তাত বহুত কেইখন ষ্টলো লাগিছিলে, সেইবিলাকো একো দেখুওৱা নহ'ল। তাৰমানে বহুত বেয়া লাগিছে মোৰ। আৰু যোৱা দুদিনমানৰ পৰা একেবাৰে ভিডিঅ' দিব পৰা নাই। আৰু মাতটো শুনি চাগে চবে বুজিয়ে পাইছে যে কিমান বেয়া হৈ আছে অৱস্থা। আজি তথাপিও ভাবিলোঁ যে কথাখিনি আপোনালোকক জনাই দিওঁ। কথাখিনি ইমান দিনে ক'ব পৰা নাছিলোঁ গা বেয়া কাৰণে। গতিকে মোৰ ভিডিঅ'টো আজি ইয়াতে সামৰিম বুলি ভাবিছোঁ। আৰু ফেষ্টিভেলৰ যিখিনি মই পাৰিছোঁ সেইখিনি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। গতিকে সেইখিনি চাই যদি আপোনালোকৰ ভাল লাগে তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰি দিব আৰু প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে শ্বেয়াৰ কৰি দিব। থেংক ইউ।